চাক নাই এইটো গুহাটো এই আৰু একদম এনেকৈ ওপৰতে উঠি গৈছে আৰু নাযাওঁ ইয়াৰ পৰা মই পলাওঁ সেই গাই চাক নাই এই কোনফালে গৈ আছোঁ প্ৰত্যেকটো এইটোৰ ভিতৰত কিবা আছে এনে কথা নোলাই আহিলে হ'ল চাক না ডেঞ্জাৰাছ হয় এইবিলাক গৈ আছোঁ টঙত আৰু আজিও ভেৰি ভেৰি ৰ'দ দিছে আৰু আজি এঠাইত গৈ আছোঁ লগত আছে আৰু তিনিটা আছে লাহে শুনি আছে তো গাইজ গৈ আছোঁ আমি তো বলক ক'ত গৈ আছোঁ মই অলপ পিছত কৈ আছোঁ তো ভিডিঅ'টো অলপ চাই থাকক তেতিয়াহ'লে গম পাই যাব আৰু আমি চব ৰেডি বস্তুটো লৈ আছে ঠিক আছে এইটো কি পিছত দেখাবি তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ডাইৰেক্টটো মাৰি লওঁ হেই তো ৱেলকাম বেক টু মাই চেনেল কৌশিক ফেক্স আৰু যদি ছাবস্ক্ৰাইব কৰা নাই কৰি লওক নহ'লে একো নহয় কৰি ল'ব যদি ভাল লাগে কৰি ল'ব আৰু তো বলক we are going to পাহাৰ মানে পাহাৰত গৈ আছোঁ আৰু এতিয়া মানে নাও বিচাৰি পিছত মানে পাহাৰ মে যাইম চৰি মানে কি জানে কয় ইংলিছ নাজানোৱে সেই ৰস্ত মানে নাৱত পানী ভৰোৱা আছিল এইটো নাওটো আমাৰে হয় আৰু এতিয়া খিচি আছে নাৱত বহিম আৰু নাওতো আৱাজ নহয় যেনেকৈ তেনেকৈ যামগৈ মানে সেনেকৈ যামগৈ নাও উঠাটা মই মানে নাও মে উঠতা হো আৰু আহি গ'লো ইয়াত নাও ৰখোৱা হৈ গৈছে ইয়াতে আৰু এতিয়া যাম এই পাহাৰ আহি পালোঁ আৰু এতিয়া বলক অলপ জংঘল অতিক্ৰম কৰোঁ জংঘল বাধা বিঘিনি যিমান আছে চব অতিক্ৰম কৰি যাব লাগিব ভাগৰ লাগি গ'ল বেছি উঠিব পৰা নাই মানে ৰাস্তাই নাই উঠাৰ ৰাস্তাই নাই কোনফালে যাওঁ বহুত ভাগৰ লাগি আহে মানে লাগাহে নাই সাপ নহয় সাপ বুলি ভাবিছিলোঁ বেলেগ কিবা এইটো হৈছে সমতল ভূমিৰ পৰা মানে এইটো প্ৰায় 40 ফুট ওপৰত হ'ব 40 ফুট উঠিছোঁ আৰু বাগৰি পৰিছোঁ আৰু যাম ওপৰলৈকে চব চাই থাকিব ভিডিঅ'টো জিৰ' হৈ গ'ল এতিয়া পাথৰটোৰ পৰা নামি আছোঁ আহি যোৱা বোপাইহঁত নামি আৰু নেক্সট আৰু অলপ ওপৰত গৈ কিনে আৰু ধৰক আৰু 20 ফুটমান ওপৰত গৈ কিনে আকৌ ৰেষ্ট ল'ম 20 ফুট না অ' মাই গড আৰু 20 ফুট না 20 ফুটকৈ অলপ বেছি হ'ব চাগে উঠি বহিলোঁ আৰু এইকেইটা মধুৰিআম আনিছিল লগত মধুৰিআম খাই আছে আৰু মানে বহুত ভাগৰ লাগিছে আৰু যাম আৰু বহুত ওপৰত যাম এতিয়া য'ত আছোঁ তাৰ পৰা তলত চাক নাই বহুত তলত কিন্তু নাজানো ভিডিঅ'ত কেনেকৈ দেখাইছে ন বহুত তলত আমি নাও ক'ত থৈ আহিছোঁ বহুত তলত নাই তো আৰু যাম চাই থাকিব ভিডিঅ'টো আৰু ওপৰৰ পৰা দেখাম এই গাই চাক নাই এই কোনফালে গৈ আছোঁ প্ৰত্যেকটো এইটোৰ ভিতৰত কিবা আছে এনে কথা নোলাই আহিলে হ'ল চাক না আৰু 20 ফুটমান উঠি আহিলোঁ এতিয়া মস্ত ভাগৰ লাগি আছে আৰু টাইম লাগি গৈছে বহুত কিন্তু ভিডিঅ'ত ইমান টাইম দেখুওৱা নাই মানে ভিডিঅ'টো দীঘল হৈ যাব পাৰে আৰু
তো বলক ইমান কিবা চিঞৰি আছিল আৰু কিমান ফুট আৰু চাগে 50 ফুটমান উঠিম পিছত লাহে নামাটো বাৰু নেদেখাও লাহে কিবাকৈ নামি যাম সেই চাক নাই কিমান তললৈকে বহুত চাই বহুত ওপৰত উঠিছোঁ আৰু বলক প্ৰাকৃতিক দৃশ্য দেখাওঁ এইবিলাক প্ৰাকৃতিক দৃশ্য নহয় এইবিলাক মানুহে লগোৱা হয় সেই গছকেইটা কিন্তু প্ৰাকৃতিক দৃশ্য মই দেখাইছোঁ বলক এইকেইটা প্ৰাকৃতিক হয় বাৰু বলক আৰু অলপ ওপৰত গৈ আছোঁ ভাগৰ লাগি গ'ল বহুত itu বহুত ৰিক্সি জেগাবিলাক কিন্তু মজা প্ৰাকৃতিক মজা লগ না পালো ইয়াতে এতিয়া ৰাস্তা বিচাৰি নাপালো এতিয়া এইটো দি লডটো দি উঠাৰ চেষ্টা কৰিম আৰু জাগা চাক নাই পাথৰটো কি ভয়ংকৰ খুৰ এইবিলাক আৰু এইটো চাক নাই মই ইয়াৰ পৰা যদি বাঘ এটা ওলায় মাই গড এনাকণ্ডা এটা ওলালেও চেচ মোৰ অৱস্থা চাক নাই কিমান ৰ'ব গৈ আছোঁ মই সাপ চাপ থাকিবি নেকি বোপাই থাকিলেও নাকামুৰিবি মই ভিডিঅ' বনাব আহিছোঁ তহঁতৰ এলেকাবিলাক মাই গড সৌটো খুৰুমটো নাচাই কি আহে বহুত পাথৰৰ তলত মানে সোমাই যাব চেষ্টা নকৰি মই বিয়াৰ নহয় আৰু ইয়াতে বহি আছোঁ মানে ওপৰ দিয়ে চাক নাই জংঘল এইবিলাক কাটা হয় আৰু ইয়াতে চাগে জিন্দগী মানে প্ৰথমবাৰৰ কাৰণে আমিয়ে ভৰি দিছোঁ এইবিলাক জেগাত মানুহ নাহে আমি ভিডিঅ' বনাবৰ কাৰণে আপোনালোকৰ কাৰণে কষ্ট কৰি আহি গ'লোঁ সেই বস্তুটোৰ পৰা শিয়াল ওলাই যায় আহিব যেন লাগে বহুত ভিতৰতে এইবিলাক জেগা চাক না কিমান জংঘল এইফালে আৰু চাক না ভয় লাগি আছে আৰু নাযাওঁ মই ভিতৰত কিবা থকা যেন লাগিছে শিয়াল চিয়াল থাকিলে মোৰ অৱস্থা চেচ মই দেখাই আছোঁ ভালকৈ গুহাটো এইটো চাক নাই এইটো গুহাটো আৰু একদম এনেকৈ ওপৰতে উঠি গৈছে আৰু নাযাওঁ ইয়াৰ পৰা মই পলাওঁ অভিমানী মন এই চাকচোন এই পাহাৰটো এইটো কিন্তু বহুত ওখ হয় দেই হৌৰি আমি এইফালে উঠি আছোঁ এই ডাঙৰ পাহাৰটো উঠিবৰ কাৰণে ৰাস্তা বিচাৰি আছোঁ আৰু যাম আৰু আমিও কম নহয় বিয়াৰতকৈ কম নহয় আমি ফাইনেলি বিচাৰি পাই গ'লোঁ মেইন পাথৰটো উঠাৰ কাৰণে আৰু এয়া বাঁহ লৈ আহিছোঁ বাঁহ চাহ দি কিবাকৈ উঠিম আৰু ঠেলি উঠাওঁ আৰু তো বলক ওপৰৰ পৰা উঠি দেখাই আছোঁ ফাইনেলি উঠি গ'লোঁ ভৰি চৰি গ'ল মোৰ চাক নাই বাদ দিয়ক পিছত মোৰ ভৰি চৰি গ'ল অকল মোৰ বুলি নহয় চবকেইটাৰ গ'ল আৰু এয়া চাক না প্ৰকৃতি ওপৰৰ পৰা দিল কা দৰিয়া ফাইনেলি পাই গ'লোঁ মঞ্জিল আৰু ওপৰত যাব পাৰি কিন্তু নাযাব অৱস্থা বৰ বেয়া ভোক লাগি গ'লে এইটো আমাৰ নদীটো আৰু এই চাকটা কিমান দূৰ একদম কমচে কম এইবিলাক 50 কিলোমিটাৰ লগে চাগে দেখা পাই আছোঁ আমি এই চাক নাই বহুত ওপৰত উঠিলোঁ এই চাক নাই পাহাৰটো আৰু এইটো পাথৰৰ তলতে আছে এই খুৰুমটো আৰু সেইটো হৈছে মেইন ইয়াতকৈ ওখ সেইটো উঠিব নোৱাৰিলোঁ দোস্ত মানে উঠাৰ কোনো ৰাস্তাই নাপালোঁ আৰু আমাৰ গাঁও চাব সৌটো যে টিঙৰ ঘৰটো যে দেখা যায় জুম কৰি দেখাই আছোঁ মই আৰু তাৰে আৰু বহুত পিছত আমাৰ গাঁও চাক নাই কি মজা এয়া হৈছে আমাৰ পৃথিৱী সেউজ পৃথিৱী সেই দোস্ত প্ৰকৃতি দেখালোঁ আপোনালোকে যদি চহৰত আছে চহৰৰ পৰা চাই থাকক প্ৰকৃতিৰ মজা মই আছোঁ আপোনালোকক প্ৰকৃতিৰ মজা দিবৰ কাৰণে তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে মোৰ লগত জড়িত হৈ থাকক গাঁৱৰ চব খুঁটি নাটি মানে যিমান প্ৰকৃতি আছে যিমান লোকেলিটি আছে চব দেখা পাব মোৰ চেনেলতে আৰু মই দেখাই গৈ থাকিম তেনেকৈ আৰু প্ৰকৃতিৰ মজা পাই গ'লে আৰু এতিয়া ভিডিঅ'টো সমাপ্ত কৰাৰ চেষ্টা কৰি মোৰো বহুত আঘাত পাইছোঁ মই হাত ভৰি গ'ল মোৰ তাতে অলপ কিবা লগাওঁ জংঘলী কিবা ঔষধ চৌষধ লগাওঁ আৰু ভিডিঅ'টো শেষ কৰোঁ ইয়াতে তো
ফাইনেলি এটা কথা ক'ব পাৰিম মানে লাষ্টত এটা কথা ক'ব বিচাৰোঁ যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু একো নহয় টাটা বাই বাই